নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আপোনালোকৰ আশীৰ্বাদত আমিও ভালে কুশলে আছোঁ। আপোনালোকক মোৰ চেনেল জ্যোতিষিকা ভৰালীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন বেবী কেয়াৰৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক মই ক'বলৈ গৈ আছোঁ বেবী টিথিঙৰ ওপৰত, মানে বেবী দাঁতৰ ওপৰত। বেবীৰ দাঁত কেতিয়া ওলাব, কেতিয়া নোলায় আৰু কি কৰিলে ওলায়, আৰু লগতে কিমানখিনি সময়লৈকে বেবীৰ দাঁত নোলালেও আপোনালোকে নিশ্চিন্তভাৱে থাকিব পাৰে। এইটো ভিডিঅ' মই অনাৰ এটা কাৰণ হ'ল যে মোৰ বেবীৰ দাঁত বহুত দেৰিকৈ ওলাইছে। মোৰ ছোৱালীজনীৰ বহুত দেৰিকৈ দাঁত ওলাইছে, যাৰ কাৰণে আমি বহুত চিন্তাত পৰিছিলোঁ, বহুত ৰিচাৰ্চ কৰিলোঁ, বহুত চালোঁ, ইউটিউবত ভিডিঅ' চালোঁ, গুগলত চালোঁ, ডক্টৰৰ পৰা কনচাল্ট কৰিলোঁ, লগতে ওচৰে পাঁজৰে থকা সকলোৰে পৰা আমি সুধিলোঁ যে কি হ'ব কি নহ'ব। বিশেষকৈ মোৰ হাজবেণ্ডটোতো বহুত বেছি টেনশ্যনত পৰিছিলে যে দাঁত নোলাব নেকি বুলি ভাবিলোঁ। সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ আগলৈ লৈ আহোঁ আৰু আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও উপকৃত হ'ব। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে ক'বলৈ যাওঁ যে বেবীৰ দাঁত কেতিয়াৰ পৰা ওলোৱা হয়। বেবীৰ দাঁত নৰ্মেলি কিছুমান বেবীৰটো এনেকুৱাও দেখা যায় জন্মগতই কিছুমান দাঁত ওলাই আহে, তেন্তে সেই বেবীবোৰৰ সেই দাঁতটো নাথাকে আৰু সেই দাঁতটো ডক্টৰে সৰাই দিয়ে। কিয়নো জন্মগত যোনটো দাঁত ওলাই আহে সেই দাঁতটো মাকৰ কেলছিয়ামৰ পৰিমাণটো বাঢ়ি যোৱাৰ কাৰণে সেই দাঁত ওলাই আহে আৰু সেই দাঁতটো ডক্টৰে পিছলৈ সৰাই দিয়ে। কিয়নো মই সেইটো নিজে দেখিছোঁ, আমাৰ বৌ এগৰাকী মানে দাদা এজনৰ ছোৱালীৰ হৈছিলে, তাইৰ যেতিয়া দাঁত ওলাই আহিছে জন্মগত মানে জন্ম হোৱাৰ পিছতে দাঁত ওলাই আহিছে মাকৰ কেলছিয়াম লেভেলটো হাই থকাৰ কাৰণে। তাৰ পাছতে হৈ গ'ল মোৰ বেবীৰ ক্ষেত্ৰত আৰু কিছুমান বেবীৰ ক্ষেত্ৰতে দাঁত বহুত দেৰিলৈকে নোলায়। আৰু তেতিয়া কি কৰিব? নৰ্মেলি বেবীৰ কেতিয়াবা দাঁত ওলায়, নৰ্মেলি বেবীৰ দাঁত ওলায় 6 মাহ 7 মাহ তেনেকুৱাৰ পৰা দাঁত ওলাবলৈ আৰম্ভ হয়, মানে আলু টান হৈ যায়। ময়ো এনেকুৱা কৰিছিলোঁ যে মোৰ ছোৱালীৰো দাঁতৰ আলু একদম 6 মাহত পূৰা টান হৈ গৈছিলে আৰু আমি ভাবিছিলোঁ যে দাঁত ওলাব আৰু আমি পটাপট অন্নপ্ৰাশন কৰিলোঁ। কিয়নো আমাৰ অসমীয়া নিয়মতে কোৱা হয় যে দাঁত ওলোৱাৰ পাছত অন্নপ্ৰাশন নকৰে, দাঁত ওলোৱাৰ আগতে অন্নপ্ৰাশন কৰিব লাগে। গতিকে আপোনালোকেতো জানেই, আমি সোনকালে ফটাফট অন্নপ্ৰাশন কৰি দিলোঁ। তাৰপাছত 6 মাহ গ'ল, 7 মাহ গ'ল, 8 মাহ গ'ল, 9 মাহ গ'ল, 10 মাহ গ'ল, 11, 12 মাহ, 1 বছৰ হ'ল। 1 বছৰৰ পিছতো তাই দাঁত ওলোৱা নাই। তাৰ পাছত হৈ গ'ল চবৰে চিন্তা যে কি হ'ব এতিয়া, দাঁত ওলাব নে নোলাব, কি হ'ব, সেইটো কাৰণে চবৰে চিন্তা। তাৰ পাছতে মই বহুতখিনি ইউটিউবতো ভিডিঅ' চালোঁ, নেক্সট তেনেধৰণে বহুতকো সুধিলোঁ, আকৌ ডক্টৰৰ ওচৰলৈও গ'লোঁ। তেতিয়া এটা কথাই গম পালোঁ যে, আৰু মনতো এটা কথা আছিল, মই নিজৰ হাজবেণ্ডক বুজাওঁ যে কোনো মানুহ এনেকুৱা নাথাকে যাৰ দাঁত নাই। জন্মগত দাঁত চবৰে ওলাবই, কিন্তু হয় কিছুমানৰ লেট হয়, নহয় কিছুমানৰ সোনকালে হয়। কিছুমান সোনকালে ওলাব, কিছুমানৰ দেৰি হ'ব, তাত কোনো ভয় কৰিবলগীয়া কাৰণ নহয়, কিয়নো এই দাঁত নোলোৱা মানুহটোৰ জীৱনত কোনো নাই। তাৰ পাছতে হৈ গ'ল সেনেকৈ গ'ল 1 হৈ গ'ল, 12 মাহ, 13 মাহ, 14 মাহ, 15 মাহত ভৰি দিলে আৰু চিন্তাৰ সময় আহি গ'ল, এতিয়া কি হ'ব। তাৰপিছত আমি ডাক্তৰৰ ওচৰলৈ এই কিবা গা বেয়া হওঁতে এবাৰ গৈছিলোঁ, তেতিয়া দেখাইছিলোঁ। ডাক্তৰেও ক'লে কোনো চিন্তাৰ কাৰণ নাই। এতিয়া কথাটো আহোঁ যে কেতিয়া আপোনালোকে ডাক্তৰৰ ওচৰলৈ যাব বা কেতিয়া ডাক্তৰক গৈ কনচাল্ট কৰাটো উচিত। ডক্তৰৰ ওচৰলৈ তেতিয়াহে যাব যেতিয়া আপোনাৰ শিশুটিৰ আধা মানে 1.5 বছৰ সম্পূৰ্ণ হ'ব, মানে আপোনাৰ শিশুটিৰ যেতিয়া 18 মাহ সম্পূৰ্ণ হ'ব, তাৰ পাছতো যদি আপোনাৰ শিশুটিৰ দাঁত ওলোৱা নাই তেন্তেহে আপুনি ডক্তৰক কনচাল্ট কৰাটো উচিত। তাৰ আগতে মেক্সিমাম বাচ্চাৰে দাঁত ওলাই যায়। গতিকে আপোনালোকৰ শিশুটিৰ যদি এতিয়া 18 মাহ হৈ গ'ল, দাঁত ওলোৱা নাই, তেন্তে আপোনালোকে ডক্তৰক দেখাওক। মই নিজে পাৰ্চনেলি এটা কথা কওঁ, আপোনালোকে এটা কাম কৰিব পাৰে, যোনটো শিশুৰ দাঁতৰ আলু যে টান হৈছে তাত কি কৰিব, অলপ মৌজোল লগাব, দিনে ৰাতিয়ে অলপ মৌজোল লগাব। সেইটো এটা উপায় মোক দিছিলে, মই সেয়াও কৰিছিলোঁ। সেই উপায়টো আমাক আচলতে দিছিলে, মই এতিয়া পাঞ্জাৱত থাকোঁ যিহেতু, পাঞ্জাৱৰ এগৰাকী নেইবৰে মোক কৈছিলে, ওচৰৰ মানুহ এগৰাকীয়ে কৈছিলে যে এনেকৈ কৰিবা, মই সেইটো কৰিছিলোঁ দেই। তো মই নাজানো মই কোনটোৰ ফল পালোঁ, গতিকে সেইটো এটা মই কৰিছিলোঁ। যিহেতু মোৰ ছোৱালী 1 বছৰলৈকে দাঁত ওলোৱা নাই, তাৰ পাছত যেতিয়া আমি বেছি চিন্তাত মানে পৰিছিলোঁ, মোৰ হাজবেণ্ড বেছি চিন্তাত পৰিছিলে, তেতিয়া আমি সেইটোও কৰিছিলোঁ। তাৰ পাছতে কৰিলোঁ কি, তাই 1 বছৰ হৈ গৈছিলে, গতিকে তাই কণী খাব পৰা হৈছিলে। গতিকে মই ডেইলি এটাকে কণী দিছিলোঁ। কণীত কেলছিয়াম থাকে আৰু প্ৰটিনো থাকে, সকলোখিনি পৰিমাণ থাকে। গতিকে আপোনালোকে
কণীটো দিব পাৰে যদি আপোনাৰ শিশু 1 বছৰ হৈ গৈছে তেতিয়াহে কণীটো দিব তাৰ আগত কণীটো দিয়াটো বৰ এটা ভাল নহয় গতিকে 1 বছৰৰ পিছতো যদি দাঁত ওলোৱা নাই তেন্তে আপোনালোকে কণী দিব পাৰে আৰু 1 বছৰৰ আগত যদি আপোনালোকৰ এতিয়ালৈকে দাঁত ওলোৱা নাই তেন্তে ইমান চিন্তাৰ কাৰণ একো নহয় তাহাতে হেনেকেই খাব পাৰে আৰু 1 বছৰৰ আগত তাহাতে ইমানো হাৰ্ড বস্তু একো নাখায় মেবি তাহাতে অকমান জুলিয়া পনিয়া তেনেকুৱা বস্তুবোৰে খায় কোমল বস্তুবোৰে খায় গতিকে ইমান চিন্তাৰ কাৰণ নহয় 1 বছৰৰ আগত কিন্তু 1 বছৰৰ যদি হৈ গৈছে তেতিয়া অলপমান আমি মাক দেউতাকবোৰে বেছি ভয় কৰোঁ মাক দেউতাক হওক আইতা ককা ঘৰৰ মানুহখিনিৰে অকমান বেছি মানে চিন্তাত পৰে যে কি হ'ব নোলাব নেকি দাঁত ন কেতিয়া ওলাব সবৰে ওলালে সকলো ল'ৰা ছোৱালীৰে একে সমানৰ ল'ৰা ছোৱালীৰ দাঁত ওলালে তো নোলাব নেকি তেনেকুৱা ধৰণৰ আমি কিছুমান চিন্তাত পৰোঁ গতিকে আপোনালোকে ভয় নকৰিব দাঁত ওলাবই সকলো ল'ৰা ছোৱালীৰে দাঁত ওলাই কেতিয়াবা আগপিছটো সবৰে হয় কিন্তু কিছুমানৰ মতে এটো এটা কথা যে যিমান দেৰিকে দাঁত ওলাই সিমানেই ভাল কিয়নো দাঁত হৰেও বোলে দেৰিকে গতিকে বেছি দিনৰলৈকে মানে বহুত সোনকালে হুলাবুৰি নহয় গতিকে আপোনালোকে ইমান ভয় কৰিবলগীয়া কাৰণ নহয় এই দুটা কৰি চাব পাৰে আৰু লগতে যদি আপোনাৰ শিশুটিৰ 1.5 বছৰ সম্পূৰ্ণ হৈছে মানে 18 মাহ সম্পূৰ্ণ হৈছে তেন্তে আপোনালোকে ডক্টৰৰ ওচৰলৈ যাব অতি সোনকালে যাব আৰু দেখাই চাব ডক্টৰে ভিটামিন আদি কিছুমান দিব আৰু কেবি পৰীক্ষা কৰিব পাৰে তেতিয়াও কোনো ঠিক মানে সব ঠিক হৈ যাব দাঁত ওলাবই হেতু নোলোৱাকে কোনো ল'ৰা ছোৱালী নাথাকে আৰু যদি আপোনাৰ ব্ৰেষ্ট ফিডিং কৰি আছে শিশুটিয়ে তেন্তে আপুনি মাক গৰাকীও মানে যিমানখিনি আপোনাক লাগে সিমানখিনি আপুনি প্ৰটিন হৈ গ'ল কেলচিয়াম হৈ গ'ল তেনেকুৱা কিছুমান বস্তু খাব যাতে আপোনাৰ থ্ৰুৱেদিও তাৰ গালে বা তাইৰ গালে হেতু বস্তু যায় আৰু তাই মানে বডিত হে কেলচিয়ামটো থাকে গতিকে আপুনিও সেইখিনি বস্তু খাবলৈ চেষ্টা কৰিব আৰু লগতে যদি 1 বছৰ হৈ গ'ল শিশুটিকো খুৱাবলৈ চেষ্টা কৰিব আশা কৰোঁ ভিডিওটো ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই পুনৰ লগ পাম